Jalung phawak maja tifatu sing rungli iok maja seu tangkan bah ইয়া হৈছে আজি অৰ্থাৎ 31 জানুৱাৰী মেডাম মেফি পূজাৰ উদযাপন কিন্তু এই মেডাম মেফি পতাৰ আগদিনাখন আৰু এটা পূজা পাতে এই পূজাটো আগতে চাই লওক তাৰ পিছত আপোনালোকক সম্পূৰ্ণ মেডাম মেফিৰ কাৰ্যকলাপসমূহ দেখাম মেডাম মেফিৰ ঠিক আগদিনাখন ফুৰালুং পূজা পতা হয় আৰু তাৰ পিছদিনাখনে আমি মেডাম মেফি উদযাপন কৰোঁ Rangoy ranga mosamo sa tamu bayin kon kuptang bolmu sa kuptang bolmu ki sa kao sa rungin man ko kun suba man ko kun buni man ko sa kon na to oha kalলৈ jitu puja hobo eto ama kham devota puja kora মানে জল দেবতা পূজা কৰা হ'ব আই লেংদিন পৃথিৱী অধিপতি পূজা কৰা হ'ব আই লেংজন স্বৰ্গ অধিপতি লাং কৰি সৰ্বাধিক কৰ্তা তেখেতক এই পূজাৰ ঠিক পিছদিনাখনে আমি মেডাম মেফি পাতোঁ এতিয়া ব'লক তেতিয়াহ'লে সেই মেডাম মেফি উপভোগ কৰোঁগৈ এয়া পাচলি কাটি থকা হৈছে আমাৰ প্ৰীতি ভোজৰ কাৰণে এইবিধ হৈছে আপোনালোক সকলোৰে প্ৰিয় সাজৰ পানী কিছুমানৰ নহ'ব পাৰে মেডাম মেফিৰ নিয়ম অনুসৰি এটা অস্থায়ীভাৱে সপি সাজি লোৱা হৈছে অৰ্থাৎ এটা মন্দিৰ সাজি লোৱা হৈছে আপোনালোকে দেখিছে এইফালে পূজাৰ বাবে যুজা কৰি আছে আপোনালোকে দেখিছে এইবিলাক মই পিছতকৈ ভালকৈ দেখাম বৰ্তমান এনেকৈ চাই লওক এইখিনি হৈছে আজিৰ কাৰ্যসূচী পাটকাই টাই আহোম সমাজৰ এতিয়া কাৰ্যসূচী মতে আমাৰ পাটকাই টাই আহোম সমাজৰ সভাপতি চাও নিৰঞ্জন কোঁৱৰে পতাকা উত্তোলন কৰিব আজি 794 শতকাব্দৰ মেডাম মেফি উদযাপনৰ উপলক্ষে কহিৰা প্ৰথম কাৰ্যসূচী আমাৰ পতাকা উত্তোলন এয়া আমাৰ সভাপতি মহোদয় পতাকা উত্তোলন কৰি আছে জ্ঞাতিবৰ্গৰ যুৱক যুৱতীসকল আৰু স্থানীয় যুৱক যুৱতীসকল জ্যেষ্ঠ বুলিবলৈ মোতকৈ জ্যেষ্ঠ বুলি সম্বোধন কৰিবলৈ মই কোৱা নাই আমাৰ জাতিটোৱে মৰমশীল মানুহক মৰম কৰে খুব ভাল পায় এতিয়া মৈদাম তৰ্পণ কৰা হৈছে ইয়াৰ পিছৰ কাৰ্যসূচী মতে এতিয়া বৃক্ষৰোপণ কৰা হৈছে ইয়াত আপোনালোকে দেখিছে মেডাম মেফি পূজাৰ বাবে এইবিলাক কেনেদৰে সাজি লোৱা হৈছে আৰু কিছু মুহূৰ্তৰ পিছতে মেডাম মেফি পূজাভাগ আৰম্ভ হ'ব আৰু আমি সকলোৱে জন্মিন বা আশীৰ্বাদ ল'ব লাগিব উল্লেখযোগ্য কথাটো এইটো যে এইবাৰ মেডাম মেফি আহোমদিনীয়া গড় লোকগড় এই গড়ৰ ওপৰতে পতা হৈছে এতিয়া আমাৰ মুখ্য কাৰ্যসূচী মেডাম মেফি পূজাভাগ আৰম্ভ কৰা হ'ব এই মেডাম মেফিত লেংডঙকে প্ৰমুখ্য কৰি 8জন ফি বা দেৱতাক স্মৰণ কৰা হয় সেই 8জন দেৱতাৰ নাম আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত চাব পাৰিব এতিয়া আৰম্ভ কৰা হ'ব আজিৰ মূল কাৰ্যসূচী মেডাম মেফিৰ পূজাভাগ আৰম্ভ কৰাৰ আগতে কিছুমান কথা কৈ ল'লে সাধাৰণতে বছৰেকীয়া আমি কৰ্মবিলাক নকৰিলেও পৰপুৰুষে আশীৰ্বাদ নিদিয়ে বুলি আমি উপলব্ধি কৰোঁ হওঁ এতিয়া তেখেতসকলৰ উপৰি পুৰুষসকল মৃত হৈছে গান হৈছে তেখেতসকল স্বৰ্গবাসী হয় বুলি কয় আৰু সেই স্বৰ্গবাসী হ'বৰ কাৰণে আমি কি কৰোঁ তেখেতসকলক আমি স্মৰণ কৰোঁ আপোনালোকে জানে যে কাৰ পুৰুষ কাৰ নাতি কোনে ক'ব জনম জাতি যদি পিতৃ উপৰিপুৰুষৰ পৰম্পৰাই যদি বংশৰ ৰকাডাল যদি আমি গাঁঠিকেইটা বুজিয়েই নাপাওঁ তেতিয়াহ'লে আমি বিভিন্ন দেশত চাকি জ্বলাই মন্দিৰে মছজিদে কোনো লাভ নহয় বুলি আমি উপলব্ধি কৰিছোঁ এইবোৰ সূত্ৰ এয়া হৈছে আজি পূজাৰ মুখ্য প্ৰসাদ আৰু এই প্ৰসাদৰ লগতে সান্দহগুড়িও দিয়া হয় আপোনালোকক কোনে কথা হ'ব
তাৰমানে আপোনালোকৰ দেউতা মৰিছে, মা মৰিছে, তেওঁ মাক বাপেক মৰিছে, তেওঁ মাক বাপেক মৰিছে, তেওঁ মাক মৰিছে, তেওঁ গৈ চৰকাৰী হৈছে, তেখেতসকলক আমি স্মৰণ কৰিব। এই হৈছে মেৰে ভিতৰত ৰাম দেৱতা, মেথি পূজা, মৃত দেৱতা পূজাই আমি তেখেতসকলক স্মৰণ কৰিবৰ কাৰণে নামটো কাটিছোঁ আৰু পাতি আহিব লাগিব। এতিয়া সকলোৱে পৰম্পৰা অনুসৰি সাজৰ পানী সেৱন কৰিছে আৰু ইয়াৰ পাছতে মূল পূজাভাগ আৰম্ভ কৰা হ'ল। অৱশেষত এই মেডামেফি পূজাভাগৰ অন্ত পৰিল। এতিয়া সকলোকে জন্মিন অৰ্থাৎ আশীৰ্বাদ ল'বলৈ আমন্ত্ৰণ কৰা হ'ল। নিমন্ত্ৰণ জনাইছোঁ, আশা কৰোঁ তেখেতক সোনকালে আহিলে আমি নতুন কিবা পাম। আশীৰ্বাদ লোৱাৰ পাছৰ আমাৰ পিছৰ কাৰ্যসূচী হৈছে মুকলি সভা। ইয়াৰ পিছতে বহুতো লোকে ইয়াত মত পোষণ কৰিব। মেডাম মেফিৰ তাৎপৰ্য নাম দিছে নামচাং কৃষ্ণকান্ত বুঢ়াগোহাঁই, হৈছে চাং বিতুপন গগৈ। এয়া হৈছে মোৰ চমু বক্তৃতা, যিমানকণ পাৰোঁ সিমানকণ ক'বলৈ চেষ্টা কৰিলোঁ। আৰু মই শেষত এইষাৰে কথা ক'ব খুজিছোঁ যে আমি আহোম হৈ পিনি অহংকাৰ নকৰোঁ, কেৱল গৌৰৱহে কৰোঁ। আৰু শেষত মই সকলোৰে ওচৰত যদি মোৰ কিবা ইয়াত ভুল ভ্ৰান্তি হৈছে তেন্তে ক্ষমা বিচাৰিছোঁ আৰু সেই ভুলখিনি মোক যাতে আঙুলিয়াই দিয়ে তাৰ কাৰণে কামনা কৰিছোঁ। ধন্যবাদ। ইয়াৰ পিছতে অতুল বৰা ছাৰ উপস্থিত হ'লহি আমাৰ মাজত আৰু তেওঁ কিছু বক্তৃতা প্ৰদান কৰিলে আৰু তেওঁক মাংসৰ লগতে সাজৰ পানী খাবলৈ দিয়া হ'ল। উদ্যোক্তাসকলক পাটকাই টাই আহোম সমাজৰ সমূহ কৰ্মকৰ্তা, প্ৰেচিডেণ্ট, ছেক্ৰেটেৰী সমন্বিতে মই আটাইকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এতিয়া তেওঁৰ সুৰক্ষা বাহিনীসকলকো খাদ্য আপ্যায়ন কৰা হ'ল আৰু শেষত তেওঁক সন্মান সহিত বিদায় দিয়া হ'ল। শেষত মুকলি সভাৰ সামৰণি মৰা হ'ল আৰু প্ৰীতিভোজৰ আয়োজন কৰা হ'ল। প্ৰীতিভোজেৰেও মেডাম বিভাগ উৎসৰ্গা কৰে। গতিকে এই প্ৰীতিভোজলৈ আমি য'তেই যেনেকৈ আছে নিজৰ অনুষ্ঠান বুলি, নিজৰ জ্ঞাতি অনুষ্ঠান বুলি। ইয়াৰ পাছতে কিছুমান পৰম্পৰাগত খেল আয়োজন কৰা হ'ল। মেডামেফি আচলতে এটা ধৰ্মীয় অনুষ্ঠান আৰু সেইবাবে ইয়াত আচলতে ফূৰ্তি কৰা নহয়, কিন্তু আমি অলপ এই পূজাৰ অন্তত এই পূজাৰ লগত সংগতি নাৰাখি অলপ ফূৰ্তি কৰিলোঁ আৰু সকলোৱে। এয়া হৈছে মহিলাসকলৰ মিউজিক চেয়াৰ, আনহাতে এয়া হৈছে পুৰুষসকলৰ মিউজিক চেয়াৰ। অভিনন্দন পাৰ্থ কোঁৱৰলৈ। ইয়াৰ পাছতে টেকেলি ভঙাৰ খেল পতা হ'ল। সদৌকত এইদৰে অলপ ফূৰ্তি কৰাৰ পাছত আমাৰ আজিৰ অনুষ্ঠানটো বিশ্বদাৰ গীতেৰে সামৰণি মৰা হ'ল। কেৱল আপোনালোকক দেখাবলৈ থাকিল বন্তি প্ৰজ্বলনটো, কিন্তু সেয়া আজি দেখাবলৈ নহ'ল। সদৌকত মই মাজুৰি কষ্ট কৰি মেডামেফি আয়োজন কৰা পাটকাই টাইহোম সমাজৰ প্ৰতিজন কৰ্মকৰ্তাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি এই ভিডিঅ'টো প্ৰস্তুত কৰোঁতে মোৰ দ্বাৰা কিবা ভুল ভ্ৰান্তি হৈছে তেন্তে হৃদয়ৰ পৰা ক্ষমা মাগি আজি ভিডিঅ'টো সামৰিছোঁ। ক্ৰুপ্তাং।